Hello everyone, আশা কৰো সকলো ভালেই আছে আৰু আজি সানডে হয় আৰু আজি সানডেত আমি একো বাহিৰে যোৱা প্ল্যানিং কৰা নাই আজি আমি ভাবিছো কি ঘৰতে থাকো আৰু ঘৰতে অলপমান কাম আছে আৰু গোটেই দিনটো ভাবিছো আপোনালোকৰ লগত টাইম স্পেন্ড কৰো আমি যি কৰি যাম সকলোখিনি আপোনালোকক দেখাই যাম আজি কিবা ধুনীয়া খানাও বনাম আপোনালোকে চাই থাকক আজি এতিয়া স্টাৰ্ট কৰিছো আমাৰ ব্লগটো এতিয়া 11টা বাজিছে গা পা ধুই আহি ৰেডি হলো আৰু এতিয়া আমাৰ দিনটোৰ কামবোৰ স্টাৰ্ট হ'ব ঠিক আছে বলক তেনে আজি সানডেটো আপোনালোকৰ লগতে আমি কটাও কি কৰো কি নকৰো সকলোখিনি আপোনালোকক দেখাই যাম প্ৰথমতে আমি যাম এতিয়া আমাৰ গাৰ্ডেনখনলে আৰু আজি একচুয়ালি আমি ভাবিছো কি গোটে গছপুলিবোৰ হাড় দিম আৰু সেই হাড় কেনেকৈ দিম কি কৰিম সেইখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম ঠিক আছে বলক এতিয়া প্ৰথমতে যাও গাৰ্ডেনলে ওপৰত বহুত ৰ'দ সেইকাৰণে সানগ্লাস আৰু ছাতি নহলে আহিবই নোৱাৰি একদম ওপৰলেও মানে ফুৰিবলৈ যোৱা নিচিনাকৈ আহিছো আৰু আজি ছাতি তাতি লৈ কিমান ৰ'দ দেখিছে নাই বহুতে মোক সুধি আছিলে মই মানে আমাৰ মানে গছপুলিবোৰত কি সাৰ ইউজ কৰো সেইটো কথা সুধি আছিলে বহুতে আৰু মই ভাবিছিলো কি ব্লগৰ জৰিয়তে আপোনালোকক জনাম কথাটো আৰু আমি ব্যৱহাৰ কৰো এইটো মিৰাকল গ্ৰো ইয়াক আমি একচুয়ালি 2 সপ্তাহৰ মূৰে দিও আৰু পানীৰ লগত মিহলাই দিও আজি আপোনালোকক দেখাই আছো আমি কেনেকৈ এই সাৰটো ইউজ কৰো হার দিয়া মই দিয়া নাই অবশ্যই দে টাইম দিছে বাৰু কিন্তু মই মানে ছাতি ধৰা আৰু মই ছাতি ধৰি গৈ আছো হে আৰু ওপৰলৈ আহিছো যেতিয়া আপোনালোকক সবজিখিনি অলপমান দেখাই দিও কি মানে নতুনকৈ হৈছে আৰু বলক সবজিখিনি অলপমান যি আছে আৰু সেইখিনিকে দেখাই দিও এই কিজোপা আমাৰ টেঙামৰা এইফালে 4 জোপা আছে দে ইয়াত 4 জোপা আছে আৰু ইমান গুটি লাগিছে আজি ভাবিছো কি গুটিখিনি কাটো আৰু কাটি পেনি জেলি বনাম গুটিখিনি গুটি এতিয়া কাটি লওঁ এতিয়া কাটিব লগা আছে ভুল এটা এইয়া ভুলটো ডাঙৰে হৈছে বাৰু এইটো কাটিম আৰু এইকেইটা টিকলা ভুল আহিছে এইকেইটা এতিয়া কাটিম অকল এটাই আছে আজি এইটোকে কাটো ভাতকেলা পুলি কিমান ডাঙৰ হৈছে দেখাই দিছো এইয়া ভাতকেলা পুলি এটা এইটো আৰু এটা এইটো অলপমান সৰু হৈ আছে বাৰু এইজোপা ডাংবডি পুলি আৰু এই ডাংবডি পুলি বগাবলৈ আৰম্ভ কৰিছে আৰু এফালে বগাইছে আজি আপোনালোকক আমাৰ ঘৰৰ আৰু এটা ইন্টাৰেষ্টিং বস্তু দেখাম আমি মানে খুব কমেই ডাষ্টবিন ইউজ কৰো কিয় আমি ডাষ্টবিন কম ইউজ কৰো হেতু আপোনালোকক দেখাই আছো মানে আমি যোনখিনি ওয়েষ্ট হয় সেইখিনি আমি কি কৰো কি কোট পেলাও সেইখিনি আজি আপোনালোকক সকলোখিনি দেখাই আছো ওয়েলকাম টু মাই কিউট কিচেন হসাকৈ কিচেনটো মানে মোৰ বহুত ভাল লাগে কাৰণ যেহেতু মই ধুনীয়া খানাবোৰ কিচেনতে বনাব পাৰো সেই কাৰণে কিচেনটো মোৰ একদম মানে ঘৰখনৰ সকলোতকৈ ভাল লগা ঠাই কিচেনটো বুলি ক'লেও বেয়া নহয় মই ইয়াতে বেছিভাগ টাইম থাকো মানে কিবা কিবি বনাই থাকো এনেই ইটো আৰু খুব ভাল লাগে এই জেগাডোখৰ ঠিক আছে বলক আজি মই ডাষ্টবিন কিয় আমি কম ইউজ কৰো সেই বস্তুটো আপোনালোকক দেখাই আছো একচুয়ালি আমি যেতিয়া পাচলি কাটো বা পাচলি যোনখিনি বাকলি হয় আৰু আমি কেতিয়াবা কি হয় ভাত খালে অলপমান ওয়েষ্ট হয় কেতিয়াবা দুটামান ভাত থাকি যায় আৰু ৰুটি খালেও কেতিয়াবা অলপমান থাকি যায় তেনেকৈ যিকোনো বস্তু খোৱা বস্তু হ'লেও অলপমান থাকি যায় কেতিয়াবা আৰু সেইখিনি আমি কি কৰো ডাষ্টবিনত পেলাওঁ কিন্তু আমি ইয়াত ডাষ্টবিনত পেলাবলগীয়া নহয় আমাৰ ঘৰত এনেকুৱা এটা গ্ৰাইণ্ডাৰ আছে যিখিনি আমি মানে খোৱাৰ পিছত আমি সেই গ্ৰাইণ্ডাৰটো দি দিলে হ'ল আৰু সেইখিনি গ্ৰাইন্ড হৈ পানী হৈ গুচি যায় ঠিক আছে বলক তেন্তে আজি দেখাও আমাৰ সেই স্পেশাল গ্ৰাইণ্ডাৰটো মানে সেই গ্ৰাইণ্ডাৰটো আমাৰ বেচিনৰ লগতে লাগি আছে যেহেতু এতিয়া ভাত বনাবলৈ হোৱা নাই আৰু গ্ৰাইন্ড কৰিবলৈ তেনেকুৱা কিনো গ্ৰাইন্ড কৰি দেখাম ন সেইকাৰণে মই আমটোকে কাটি দিছো আমৰ বাকলিখিনিকে আপোনালোকক গ্ৰাইন্ড কৰি দেখাম আমি ক'ত পেলাওঁ কি কৰো সেইখিনি দেখাইছো একচুয়ালি এই গ্ৰাইণ্ডাৰটো কি হয় টান বস্তুবোৰ গ্ৰাইন্ড কৰিব পৰা নাযায় মানে কেতিয়া আমি চিকেন খালো তাৰ হাৰ্ডিবোৰ আৰু এতিয়া আমটো খাম আমি এই আমৰ গুটিটো আমি গ্ৰাইন্ড কৰিব নোৱাৰো তেনেকুৱা হলে আমি ডাষ্টবিন এটা আছে আমি সেই তাতে পেলাওঁ সেইখিনি যোনখিনি কঠিন বস্তু মানে বাকি যোনখিনি আমি গ্ৰাইন্ড কৰিব পাৰো সেইখিনিহে আমি গ্ৰাইণ্ডাৰটোত দিও মানে ভাত বা সবজি বাকলি বা ফলমূলৰ বাকলি তেনেকুৱা ধৰণৰ বস্তুখিনি এইটো হৈছে আমাৰ কিচেনৰ বেচিনটো আৰু বেচিনটো দুটা ভাগ আছে দেখিছে নহয় আৰু এইটো হৈছে নৰমাল বেচিন যেটোত আমি কাঁহী মাৰি ধুব পাৰো
আৰু এয়া হৈছে আমাৰ ফিল্টাৰটো দেই, দেখাই দিছোঁ বাৰু ফিল্টাৰটো। আৰু ইয়াত নৰ্মেল বেচিনটো যিটো সাধাৰণ আমাৰ ঘৰবোৰত থাকে সেয়া, আৰু এইটো হৈছে এটা বেলেগ বেচিন, মানে এইটো হৈছে এটা গ্ৰাইণ্ডাৰ। ইয়াক আমি খুলিব পাৰোঁ। এয়া ইয়াত আমি কাটি বাকলিখিনি ইয়াত পেলালোঁ, তাৰপিছত এইটো খুলিব পাৰি। খুলি ইয়াতে বাকলিখিনি গোটেইখিনি ভৰাই দিলোঁ এই বেচিনটোতে। তাৰপিছত আকৌ আমি গ্ৰাইণ্ডাৰটো এতিয়া বন্ধ কৰি দিম আৰু অলপমান পানী দি দিম। আৰু আমাৰ চুইচটো আছে এইটো, চুইচটো অন কৰি দিওঁ। হৈ গ'ল আমাৰ গ্ৰাইণ্ড। আৰু এয়া চাওক, ইয়াৰ ভিতৰত একো নাইকিয়া, চব গ্ৰাইণ্ড হৈ গুচি গ'ল। সঁচাকৈ এই বস্তুটো মানে মোৰ বহুত ইণ্টাৰেষ্টিং লাগিছিলে, যিহেতু মই এনেকুৱা চিষ্টেম আগতে কেতিয়াও দেখা নাছিলোঁ। যেতিয়া আমি প্ৰথম এই ঘৰটোত আহিছিলোঁ তেতিয়া মানে এই চিষ্টেমটো দেখি মই বহুত আচৰিত হৈ গৈছিলোঁ সঁচাকৈ। আৰু ইমান ভাল লাগিছিলে যে আমি ডাষ্টবিন বাৰে প্ৰতি আমি ডাষ্টবিনত বস্তুবোৰ পেলাব লাগে। আৰু সদায় তেতিয়া কি হয়, আমি ডাষ্টবিন যিহেতু আমি ফ্লেটত থাকোঁ সেইকাৰণে সদায় আকৌ তলত গৈ পেলাব লাগে, সেইটো চিষ্টেম হয়। কিন্তু এই যেতিয়া আমি গ্ৰাইণ্ড কৰি আধাখিনি বস্তু, আধাতকৈ বেছিখিনি বস্তু গ্ৰাইণ্ডে কৰি দিওঁ, তেতিয়া আমাৰ তেনেকৈ ডাষ্টবিনত পেলাবলৈকে একো নাথাকে। সেইকাৰণে আমি মানে ডাষ্টবিনটো আমাৰ বেছি ইউজ নহয় আৰু বহুত দিনৰ মূৰত হ'লেও আমি পেলাব পাৰোঁ, তেনেকুৱা হয়। সেইকাৰণে এতিয়া মোৰ বহুত ভাল লাগিছিলে একচুৱেলি এই চিষ্টেমটো। আমাৰ লাঞ্চ হৈ গ'ল আৰু এতিয়া মানে মই বেলেগ এটা বস্তু বনাবৰ কাৰণে ষ্টাৰ্ট কৰিছোঁ। যিহেতু আমি আজি টেঙামৰা ছিঙি আনিছিলোঁ, সেইকাৰণে টেঙামৰা দি আজি জেলি বনাম বুলি ভাবিছোঁ। এইখন পিন্ধিলৰ কাৰণে নাহাঁহিব দেই, মানে টেঙামৰা প্ৰথমতেহে হাতেৰে গুচাইছিলোঁ, মানে এইখন নিপিন্ধাকে, কিন্তু ইমান বেছি হুং আছে হাতত সোমাই গৈছে, সেইকাৰণে মই ভাবিছোঁ এইটো পিন্ধি লওঁ। আৰু আজি মই অৱশ্যে টেঙামৰা জেলি আজিলৈকে বনাই পোৱা নাই, কিন্তু মোৰ ঘৰত মাহঁতে বনায়। আজি মই প্ৰথমবাৰৰ কাৰণে ট্ৰাই কৰিম, নাজানো কেনেকুৱা হয়। আৰু যদি বেয়া হয় প্লিজ আপোনালোকে নাহাঁহিব, দেখিবলৈ যদি বেয়া হয় আপোনালোকে নাহাঁহিব। আজি ফাৰ্ষ্ট টাইম ট্ৰাই কৰিম। বনাবলৈ ষ্টাৰ্ট কৰি দিলোঁ। এতিয়া প্ৰথমতে মই বাকলিখিনি গুচাই ল'লোঁ, এয়া গুটিটোৰ পৰা এক্সট্ৰা কৰি ল'লোঁ। তাৰপিছত অলপমান মানে তেল গৰম কৰিছোঁ কেৰাহীতে। একচুৱেলি এই ৰেচিপিটো মোৰ নহয় দেই, মোৰ মায়েও বনায় এনেকৈ, আৰু মানে মোৰ এগৰাকী খুৰীয়ে মোক শিকাইছিলে। মই তেওঁক ফোন কৰি গ'লোঁ, মানে মেছেজ দিলোঁ যে খুৰী মোক শিকাই দিয়কচোন কেনেকৈ বনায়, তেতিয়া খুৰীয়ে শিকাই দিলে বাৰু। আৰু এতিয়া ইয়াত দিছোঁ অলপমান পাঁচফোৰণ। একচুৱেলি পাঁচফোৰণটো মই কিন্তু অসমৰ পৰা লৈ আহিছোঁ। ইয়াত মানে তেনেকৈ পাঁচফোৰণ হিচাপত কিনিবলৈ পোৱা নাযায়, অকল জিৰাটো পায় আৰু চফটো পায়, মেথি গুটিও কিনিবলৈ পোৱা নাযায় আৰু কালা জিৰাও কিনিব পোৱা নাযায়। সেইকাৰণে মই ঘৰৰ পৰাই লৈ আহিছিলোঁ আহোঁতে। আপোনালোকে যদি আৰু বেলেগ কিবা কিবি ব্যৱহাৰ কৰে মানে বনাওঁতে, তেতিয়া মোক জনাব প্লিজ, কাৰণ মই মানে আজি ফাৰ্ষ্ট টাইম বনাইছোঁ, কৈছোঁ অলৰেডি। আৰু মোৰ ঢেৰ আছে টেঙামৰাৰ গুটি, আৰু মই নেক্সট টাইম আকৌ বনাব পাৰিম। আৰু আপোনালোকে যদি কিবা জানে প্লিজ চাজেশ্যন দিব। যিমানখিনি দিছিলোঁ তাৰ একেবাৰে আধাটোৱে হৈ গ'লগৈ। আৰু এতিয়া দেখিবলৈ এনেকুৱা হৈছে, চাওক এয়া কেৰাহীটো এটি দেখাই দিছোঁ, এয়া এনেকুৱা হৈছে। আৰু এতিয়া দি দিওঁ অকণমান পানী আৰু চেনি। ফাইনেলি আজি আমাৰ জেলি বনাই হৈ গ'ল। আৰু জেলিখিনি আপোনালোকক দেখাইছোঁ বাৰু কেনেকুৱা হৈছিলে দেখিবলৈ। খাবলৈও কিন্তু খুব ধুনীয়া হৈছে টেষ্টটো। এয়া জেলি কালাৰো খুব ধুনীয়া হৈছে। মই অকল সেই চেনিহে ইউজ কৰিলোঁ, বাকী একোৱে ইউজ কৰা নাই। আৰু পাঁচফোৰণ মানে তেলত পাঁচফোৰণ দিছিলোঁ, সেয়াই। এইখিনি মই আজি বনোৱা জেলি। আৰু আপোনালোকে প্লিজ কমেণ্ট কৰি জনাব দেখিবলৈ কেনেকুৱা হৈছে। খাবলৈ ভালেই হৈছে মোৰ মতে, মই মানে খাই চালোঁ, মোৰ কাৰণে ভাল লাগিলে। আৰু যদি আপোনালোকৰ টেঙামৰাৰ গুটি দি কিবা বনোৱা, আপোনালোকৰ যদি নিজৰ কিবা ৰেচিপি আছে প্লিজ মোৰ লগত শ্বেয়াৰ কৰিব, কাৰণ ময়ো বনাই চাম। আৰু যিহেতু মোৰ 4জোপা টেঙামৰাৰ গছ আছে, বহুত গুটি লাগিছে এতিয়া, সেইখিনি এনেই পেলাই দিবও নোৱাৰি, সেইকাৰণে মই আজি জেলি বনালোঁ মানে। আৰু ঠিক আছে তেন্তে আজি আমাৰ জেলিও হৈ গ'ল। আৰু এতিয়া আমি একদম ভিডিঅ'টো শেষ কৰোঁ, আৰু বহুত গৰম উঠিছে আজি। ঠিক আছে তেন্তে এতিয়া আমি ষ্টাৰ্ট কৰোঁ আমাৰ কমেণ্ট ছেকশ্যন। মোৰ শেষৰটো ভিডিঅ' মানে ৱাটাৰফল চাবলৈ যোৱা যোনটো ভিডিঅ' আছিলে, সেইটো আপোনালোকে চাই বহুত ভাল পালে যেন লাগিছে, যিহেতু আপোনালোকে বহুত ধুনীয়া ধুনীয়া কমেণ্ট কৰিছে আৰু বহুতে শ্বেয়াৰো কৰিছে মোৰ ভিডিঅ'টো। থেংক ইউ ছ' মাছ আপোনালোক সকলোকে। আৰু আজি সেই ভিডিঅ'টোৰে কিছুমান কমেণ্ট পঢ়িম মই, আৰু সেই ভিডিঅ'টোৰ সকলোতকৈ ভাল লগা কমেণ্টটো আজি মই সকলোতকৈ ভাল লগা কমেণ্টটো পঢ়িম। আজি ফাৰ্ষ্ট কমেণ্টটো দিনে ষ্টাৰ্ট কৰিছোঁ নীলিমা বৰুৱা। এগৰাকী আণ্টি হয়, আৰু এই আণ্টিয়ে মোক ইমান ধুনীয়া এটা কমেণ্ট দিলে। সঁচাকৈ মোৰ খুব
খুবেই ভাল লাগিলে কমেণ্টটো পঢ়ি বৰ ভাল লাগিল ভিডিঅ'টো বৰ সুন্দৰ জলপ্ৰপাত দুটা অসমলৈ আহিলে মোৰ বোকাঘাটৰ নাহৰজান তিনিআলি ঘৰলৈ আহিবা দেই জোৱাইক অসমীয়া আহাৰ মানে তেওঁৰ প্ৰিয় গাহৰি বনাই খুৱাম তেওঁ কবা তোমাৰ আপাদে এগৰাকী বোকাঘাটত থাকে থ্যাংক ইউ সো মাচ আপোনাৰ কমেণ্টৰ বাবে সঁচাকৈ মোৰ এই কমেণ্ট পঢ়ি ইমানেই বেছি ভাল লাগিলে কাৰণ আমি ভিডিঅ'টোৰ জৰিয়তে আমি ময়ূৰীজ ইয়েছ ডায়েৰী এখন মানে পৰিয়ালৰ নিচিনা হৈ পৰিলোঁ আৰু আপোনালোকে ইমান ধুনীয়া ধুনীয়া মানে কমেণ্ট কৰে আৰু মই এনেকুৱা লাগে যে আপোনালোকে সঁচাকৈ মোক বহুত ভাল পায় ইমান মৰম দিয়ে আপোনালোকে আৰু মানে এই কমেণ্টটো পঢ়ি মোৰ এনেকুৱা লাগিলে যেন সঁচাকৈ আণ্টিগৰাকী ইমান মৰমত এইষাৰ কথা কৈছে আৰু তেওঁ কৈছে যে তেওঁক কবা তোমাৰ আপাদৰ এগৰাকী বোকাঘাটত থাকে সঁচাকৈ এইষাৰ বাক্য যে মোৰ খুবেই বেছি ভাল লাগিলে থ্যাংক ইউ সো মাচ আপোনাৰ কমেণ্টৰ বাবে আৰু নিশ্চয় আণ্টি আমি যেতিয়া অসম যাম আৰু আপোনালোকৰ ঘৰলৈ যাম আৰু গাহৰি খাবলৈ অৱশ্যে মই গাহৰি নাখাওঁ কিন্তু মোৰ হাজবেণ্ডে গাহৰি খায় যিহেতু আপোনালোকৰ ঘৰলৈ নিশ্চয় যাম থ্যাংক ইউ সো মাচ আৰু আজি ছেকেণ্ড কমেণ্টটো পঢ়িম অসমৰ ক'ত ঘৰ হয় আপোনাৰ কিমান দিন হ'ল আমেৰিকা যোৱা হাজবেণ্ডে কি কৰে আপোনাৰ মঞ্জুলা বৰা সৰি নামটো ক'বলৈ পাহৰি গৈছিলোঁ অসমৰ ক'ত ঘৰ হয় আপোনাৰ মোৰ ঘৰ যোৰহাটত হয় মই কৈছিলোঁ একচুৱেলি মোৰ পাপাই যোৰহাটত চাকৰি কৰে সেইকাৰণে মোৰ ঘৰ যোৰহাটত হয় আৰু এনে আমাৰ একচুৱেল ঘৰ হয় শিৱসাগৰত মোৰ পাপাৰ একচুৱেল ঘৰ হয় শিৱসাগৰত আৰু কিমান দিন হ'ল আমেৰিকা যোৱা মই ইয়ালৈ অহা বেছি দিন হোৱা নাই মই 2021 ফেব্ৰুৱাৰীত আহিছিলোঁ 2021 ফেব্ৰুৱাৰীত আহিলোঁ তাৰপিছত আকৌ মই গৈছিলোঁ লাষ্ট মান্থ আহিছোঁহে আকৌ মোৰ যিহেতু এক্সাম আছিলে যদি আপুনি আগৰ ভিডিঅ'বোৰ চাইছে তেন্তে গম পাবই মই আকৌ এমাহ থকাকৈ গৈছিলোঁ মোৰ এক্সামৰ কাৰণে আকৌ ৰিচেণ্টলি আহিছোঁ মই ইয়ালৈ আৰু হাজবেণ্ডে কি কৰে আপোনাৰ এইষাৰ কথা এইটো প্ৰশ্ন মানে বহুতেই মোক কৰে কিন্তু মই বেলেগ কমেণ্ট পঢ়ি থাকোঁতে এই প্ৰশ্নটোৰ উত্তৰ দিবই পৰা নাছিলোঁ মোৰ হাজবেণ্ডে একচুৱেলি ৰিচাৰ্চ কৰি আছে আৰু তেওঁৰ নামটো হৈছে ডক্টৰ সুকান্ত চাও আৰু তেওঁ ইয়াতে পষ্টডক কৰি আছে তেওঁ আমাৰ ইয়াত এটা অবজাৰভেটৰী আছে ইয়াতে পষ্টডক কৰি আছে তামিলনাডুৰ পৰা PhD কৰিলে আৰু তাৰপিছত 2 বছৰ আমি মুম্বাইত আছিলোঁ তেওঁ মুম্বাইত পষ্টডক কৰিছিলে আকৌ ইয়াত পষ্টডক কৰিবৰ কাৰণে চান্স পালে সেইকাৰণে তেওঁ ইয়াত আছে এতিয়া তেওঁ ৰিচাৰ্চ কৰি আছে নেক্সট কমেণ্টটো পঢ়িম মনিকা বৰা লিগিৰা টাইটেলটো মই আজি ফাৰ্ষ্ট টাইম শুনিছোঁ দেই একচুৱেলি আমাৰ হয়তো অসমীয়া মানুহৰ লিগিৰাটো চাগে টাইটেল নহয় নেকি মই সঠিকভাৱে নাজানো প্লিজ আপুনি মানে বেয়া নাপাব সোধাৰ কাৰণে বেয়া নাপাব কমেণ্টৰ জৰিয়তে আপুনি জনাব আৰু ৱাটাৰফলটো চাই বহুত ভাল লাগিলে আমেৰিকাত যে এনে পৰিৱেশ আছে জানা নাছিলোঁ আগলৈ নতুন নতুন ভিডিঅ' চাব পাম বুলি আশা ৰাখিলোঁ দেৰিকৈ হ'লেও তোমালৈ দুৰ্গা পূজাৰ শুভেচ্ছা থাকিল থ্যাংক ইউ সো মাচ আৰু আপোনালৈও মোৰ ফালৰ পৰা দুৰ্গা পূজাৰ শুভেচ্ছা থাকিল দেৰিকৈ হ'লেও আৰু আমাৰ বৰ্তমান কাতি বিহু আহি আছে কাইলৈ আমাৰ কাতি বিহু আৰু কাতি বিহুৰ কাৰণে আপোনালোক সকলোলৈকে মোৰ ফালৰ পৰা শুভেচ্ছা জনালোঁ আৰু ৱাটাৰফলৰ ভিডিঅ'টো চাই আপুনি ভাল পালে বুলি শুনি খুব ভাল লাগিছে আৰু ঠিক আছে মই আগলৈ নতুন নতুন ভিডিঅ' দি যাম আৰু আপোনালোকে যদি মৰম আৰু আশীৰ্বাদ কৰে সঁচাকৈ মই ধুনীয়া ধুনীয়া ভিডিঅ' দিবৰ কাৰণে সক্ষম হ'ম থ্যাংক ইউ সো মাচ আপোনাৰ কমেণ্টৰ বাবে আৰু আজি নেক্সট কমেণ্টটো পঢ়িম নিতুল গগৈ মই ব্যক্তিগতভাৱে কেতিয়াও ভবা নাছিলোঁ যে উত্তৰ পূৰ্বাঞ্চল তথা অসম অৰুণাচলৰ লগত USA এখন ঠাইৰ সৈতে প্ৰায় 100% মিল থকা ঠাই এখনত থাকিব পাৰে বুলি হাঁহ কুকুৰা আৰু হাঁহ কুকুৰৰ প্ৰজাতি অসমৰ হাঁহ কুকুৰাৰ প্ৰজাতিৰ সৈতে একেই চাগে পদুনাত নৰসিংহ বা থলুৱাভাৱে পোৱা কিছু উদ্ভিদৰ সৈতে সুবিধাভাৱে পৰিচয় কৰাই দিব বুলি আশা ৰাখিলোঁ ধন্যবাদ আপোনাৰ কমেণ্টৰ বাবে একচুৱেলি সিদিনাখন যোনখন আমি গাঁৱলৈ গৈছিলোঁ সেই গাঁওখন সঁচাই মোৰ এনেকুৱা লাগিলে যেন মই অসমতে আছোঁ এনেকুৱা ভাৱ হৈছিলে আমিও কেতিয়াবা আৰু বেলেগ বেলেগ জেগাত গ'লেও কেতিয়াবা কুকুৰা দেখোঁ কিন্তু মানে গোটেই কুকুৰাখিনি আমাৰ অসমৰ নিচিনা দেখিবলৈ একেই হয় হয়তো প্ৰজাতিটো একেই হ'ব চাগে মই ইমান সঠিককৈ নাজানো যদি মই এইষাৰ কথা মানে কাৰোবাক সুধি যদি জানিব পাৰোঁ তেতিয়া মই নিশ্চয়কৈ আপোনালোকক জনাম বাৰু এইটো কথা আৰু পদুনাত নৰসিংহ বা থলুৱাভাৱে পোৱা কিছুমান উদ্ভিদৰ সৈতে সুবিধা পালে পৰিচয় কৰাই দিব একচুৱেলি পদুনা মোৰ নিজৰ ঘৰতে আছে হয়তো আপুনি আগৰ ভিডিঅ'টো চোৱা নাই আগৰ কিছুমান ভিডিঅ'ত মই দেখাইছিলোঁ যে মোৰ ঘৰতে পদুনা আছে নৰসিংহ অৱশ্যে আমাৰ ঘৰত নাই কিন্তু আমাৰ ফ্ৰেণ্ড এজনৰ ঘৰত আছে নৰসিংহ পাত আৰু আমি তাৰ পৰাই লৈ আহোঁ নৰসিংহ পাত পদুনা মোৰ ঘৰতে আছে যদি আপুনি ভিডিঅ'টো নাই চোৱা আকৌ মই নেক্সট ভিডিঅ'ত আকৌ দেখাবলৈ চেষ্টা কৰিম বাৰু থ্যাংক ইউ সো মাচ আপোনাৰ কমেণ্টৰ বাবে আজিৰ লাষ্ট কমেণ্টটো পঢ়িম বিনীতা উপাধ্যায়
কি জব কৰে তোমাৰ হাজবেণ্ডে সেয়া মই ক'লোৱে অলৰেডি মোৰ হাজবেণ্ড ৰিচাৰ্চৰ লগত জড়িত তেওঁ বৰ্তমান পষ্টডক কৰি আছে ইয়াতে আৰু সেয়াই তেওঁ ফিজিক্সৰ আছিলে ময়ো সেই ফিজিক্সৰে হয় আমি দুইজন ফিজিক্সৰে হয় বাছে সেয়াই মোৰ হাজবেণ্ডে ইয়াত পষ্টডক কৰি আছে ঠিক আছে তেন্তে আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে আৰু প্লিজ আপোনালোকে মোক কমেণ্ট কৰি জনাব মোৰ টেঙামৰাখিনি দেখিবলৈ কেনেকুৱা টেঙামৰা জেলিখিনি দেখিবলৈ কেনেকুৱা হৈছে আৰু আপোনালোকে আমাৰ যোনটো আজি গ্ৰাইণ্ডাৰ দেখালোঁ সেই গ্ৰাইণ্ডাৰ চিষ্টেমটো আপোনালোকে কেনেকুৱা পালে ঠিক আছে আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে আৰু তেন্তে আৰু ভিডিঅ'টো আগ নবঢ়াওঁ আৰু প্লিজ মোৰ ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব আৰু কমেণ্টটো আপোনালোকে এবাৰ সদায় কৰে আৰু আপোনালোকে প্লিজ মোৰ ভিডিঅ'টো লাইক কৰিবলৈ নাপাহৰিব ঠিক আছে তেন্তে আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ আকৌ লগ পাই আছোঁ এটা নতুন ভিডিঅ'